নমস্কাৰ। আজিৰ শিতানত লৈ আহিছোঁ ৰসায়ন বিজ্ঞানৰ লগত জড়িত 50টা প্ৰশ্ন আৰু তাৰ উত্তৰ। তাৰে প্ৰথম প্ৰশ্নটো হৈছে তলৰ কোনটো জোৰ অশুদ্ধ? লোহা, হেমেটাইট, এলুমিনিয়াম, বক্সাইট, ছডিয়াম, চূণশিল, চিলভাৰ, আৰ্জেণ্টাইট। অপশ্যন চিটো অশুদ্ধ। হেমেটাইটৰ পৰা লোহা পাব পাৰি, বক্সাইটৰ পৰা এলুমিনিয়াম পাব পাৰি, আৰ্জেণ্টাইটৰ পৰা চিলভাৰ পাব পাৰি, কিন্তু চূণশিলৰ পৰা ছডিয়াম পাব নোৱাৰি। সেই অপশ্যন চিটো অশুদ্ধ। দ্বিতীয় প্ৰশ্নটোলৈ আহোঁ। তাপৰ সুপৰিবাহী অধাতু হ'ল অক্সিজেন, হাইড্ৰজেন, নাইট্ৰজেন, ক্লৰিন। তাপৰ সুপৰিবাহী অধাতুটো হৈছে হাইড্ৰজেন। অপশ্যন বিটো হৈছে শুদ্ধ উত্তৰ। ধাতুকল্পবোৰ অৰ্ধপৰিবাহী, অতিপৰিবাহী, কুপৰিবাহী, সুপৰিবাহী। ধাতুকল্পবোৰ হৈছে অৰ্ধপৰিবাহী। অপশ্যন এটো হৈছে শুদ্ধ উত্তৰ। কোনটো বৰ্গৰ মৌলবোৰ আটাইতকৈ বেছি ধাতৱীয়? 16 বৰ্গৰ, 17 বৰ্গৰ, 1 বৰ্গৰ, 2 বৰ্গৰ। পৰ্যাবৃত্ত তালিকাৰ 1 বৰ্গৰ মৌলবোৰ আটাইতকৈ বেছি ধাতৱীয়। অপশ্যন চিটো হৈছে শুদ্ধ উত্তৰ। 5 নম্বৰ প্ৰশ্নটোলৈ আহোঁ। তলৰ কোনটো ধাতুৱে পনীয়া এচিডৰ পৰা হাইড্ৰজেন অপসাৰিত নকৰে? কেলছিয়াম, জিংক, লোহা, তাম। তামে পনীয়া এচিডৰ পৰা হাইড্ৰজেন অপসাৰিত নকৰে। অপশ্যন ডিটো হৈছে শুদ্ধ উত্তৰ। 6 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো আকৰ চুম্বকীয় পৃথকীকৰণ পদ্ধতিৰে গাঢ় কৰা হয়? টিনষ্টোন, জিংক ব্লেণ্ড, বক্সাইট, গেলেনা। টিনষ্টোন চুম্বকীয় পৃথকীকৰণ পদ্ধতিৰে গাঢ় কৰা হয়। অপশ্যন এটো হৈছে শুদ্ধ উত্তৰ। 7 নম্বৰ প্ৰশ্নটোলৈ আহোঁ। অক্সিজেনৰ সৈতে ছডিয়াম, জিংক, কপাৰ, মেগনেছিয়ামৰ সক্ৰিয়তাৰ ক্ৰমটো কোনটো? তাৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ। 8 নম্বৰ প্ৰশ্নটো হৈছে ধাতুৰ সক্ৰিয়তা শ্ৰেণীৰ আটাইতকৈ কম সক্ৰিয় ধাতুটো হ'ল চিলভাৰ, প্লেটিনাম, গ'ল্ড, পাৰা। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে প্লেটিনাম। অপশ্যন বি। 9 নম্বৰ প্ৰশ্নটো হৈছে মুক্ত অৱস্থাত পোৱা ধাতুটো হ'ল এলুমিনিয়াম, আইৰণ, গ'ল্ড, জিংক। মুক্ত অৱস্থাত পোৱা ধাতুটো হৈছে অপশ্যন চি, গ'ল্ড। 10 নম্বৰ প্ৰশ্নটো হৈছে কোনটো আকাৰৰ গাঢ়ীকৰণৰ বাবে ফেন উপঙন পদ্ধতি ব্যৱহাৰ কৰা হয়? ছালফাইড আকৰ, অক্সাইড আকৰ, কাৰ্বনেট আকৰ, সকলো ধৰণৰ আকৰ। ছালফাইড আকৰৰ গাঢ়ীকৰণৰ বাবে ফেন উপঙন পদ্ধতি ব্যৱহাৰ কৰা হয়। অপশ্যন এটো হৈছে শুদ্ধ উত্তৰ। 11 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো সংকৰ ধাতুত উপাদান হিচাপে তাম নাথাকে? পিতল, ব্ৰঞ্জ, জাৰ্মান চিলভাৰ, নিকেল ষ্টীল। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে নিকেল ষ্টীল। 12 নম্বৰ প্ৰশ্নটো হৈছে কোনটো আকাৰৰ গাঢ়ীকৰণৰ বাবে পানী ধৌতকৰণ পদ্ধতি ব্যৱহাৰ কৰা হয়? অক্সাইড, ছালফাইড, কাৰ্বনেট, ক্লৰাইড। অক্সাইড আকাৰৰ গাঢ়ীকৰণৰ বাবে পানীৰ ধৌতকৰণ পদ্ধতি ব্যৱহাৰ কৰা হয়। 13 নম্বৰ প্ৰশ্নটো হৈছে 18 কেৰেট সোণত কিমান শতাংশ বিশুদ্ধ সোণ থাকে? 50%, 75%, 92%, 100%। 18 কেৰেট সোণত 75% বিশুদ্ধ সোণ থাকে। অপশ্যন বিটো হৈছে শুদ্ধ উত্তৰ। 14 নম্বৰ প্ৰশ্নটো হৈছে লুট মামৰে ধৰিবলৈ কিহৰ আৱশ্যক হয়? কেৱল অক্সিজেনৰ আৱশ্যক হয়, কেৱল পানীৰ আৱশ্যক হয়, অক্সিজেন আৰু পানী দুয়োটাৰে আৱশ্যক হয়, একো আৱশ্যক নহয়। লুট মামৰে ধৰিবলৈ সাধাৰণতে অক্সিজেন আৰু পানী দুয়োটাৰে আৱশ্যক হয়। অপশ্যন চিটো হৈছে শুদ্ধ উত্তৰ। 15 নম্বৰ প্ৰশ্নটো হৈছে উৰাজাহাজৰ অংশ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা সংকৰ ধাতুবিধ হ'ল তীখা, নিষ্কলংক তীখা, ব্ৰোঞ্জ, ডুৰেলুমিন।
উৰাজাহাজৰ অংশ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা সংকৰ ধাতুবিধ হৈছে অপশ্যন ডি ডুৰেলুমিন। 16 নম্বৰ প্ৰশ্নটো হৈছে সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থকা ধাতুটো হ'ল ছডিয়াম, পটাছিয়াম, পাৰা, ব্ৰমিন। সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থকা ধাতুটো হৈছে অপশ্যন চি পাৰা। 17 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ খোলাটোত সৰ্বাধিক পৰিমাণে উপলব্ধ ধাতুটো হ'ল লোহা, এলুমিনিয়াম, তাম, জিংক। পৃথিৱীৰ খোলাটোত সৰ্বাধিক পৰিমাণে উপলব্ধ ধাতুটো হৈছে এলুমিনিয়াম। অপশ্যন বিটো হৈছে শুদ্ধ উত্তৰ। 18 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো ধাতু তাপৰ আটাইতকৈ বেছি পৰিবাহী? সীহ। অপশ্যন এটো হৈছে শুদ্ধ উত্তৰ। 19 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো ধাতুৱে পানীৰ সৈতে কোনো উষ্ণতাতে বিক্ৰিয়া নকৰে? পটাছিয়াম, কেলছিয়াম, তাম, লোহা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি তাম। তামে পানীৰ সৈতে কোনো উষ্ণতাতে বিক্ৰিয়া নকৰে। 20 নম্বৰ প্ৰশ্নটো হৈছে আটাইতকৈ সক্ৰিয় ধাতুটো হ'ল ছডিয়াম, পটাছিয়াম, এলুমিনিয়াম, মেগনেছিয়াম। আটাইতকৈ সক্ৰিয় ধাতুবিধ হৈছে পটাছিয়াম। অপশ্যন বিটো হৈছে শুদ্ধ উত্তৰ। 21 নম্বৰ প্ৰশ্নটোলৈ আহোঁ। ধাতুৰ সক্ৰিয়তা শ্ৰেণীত হাইড্ৰজেনৰ তলত নিম্নলিখি কোনটো ধাতু থাকে? অপশ্যনকেইটা দিয়া হৈছে ছডিয়াম, এলুমিনিয়াম, টিন আৰু তাম। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি তাম। 22 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো অধাতুৰ ধাতৱীয় চিমিনি থাকে? ছালফাৰ, ফছফৰাছ, গ্ৰেফাইট, ক্লৰিন। আৰু ইয়াৰ অপশ্যনটো হৈছে অপশ্যন চি গ্ৰেফাইট। 23 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো অধাতু বিদ্যুৎ ধনাত্মক? হাইড্ৰজেন, অক্সিজেন, নাইট্ৰজেন, ক্লৰিন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হাইড্ৰজেন, যিটো নেকি বিদ্যুৎ ধনাত্মক। 24 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো ধাতু জিংক ছালফেটৰ পৰা জিংকৰ অপসাৰণ ঘটাব পাৰে? মেগনেছিয়াম, কপাৰ, আইৰণ, গোল্ড। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মেগনেছিয়াম। 25 নম্বৰ প্ৰশ্নটো হৈছে ৰঞ্জন ৰশ্মি কি? এক্স-ৰে, আলফা ৰশ্মি, বিটা ৰশ্মি, কোনোটো উত্তৰ শুদ্ধ নহয়। আৰু ৰঞ্জন ৰশ্মি হৈছে এক্স-ৰে। অপশ্যন এটো হৈছে শুদ্ধ উত্তৰ। 26 নম্বৰ প্ৰশ্নটো হৈছে এটা পৰমাণুৰ বহিৰ্তম কক্ষত থকা সৰ্বাধিক ইলেক্ট্ৰনৰ সংখ্যা কিমানটা? আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 8টা। 27 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো ধাতুকল্প নহয়? কোনটো মেটালয়ত নহয় বুলি সুধিছে? আৰ্ছেনিক, এণ্টিমনি, জাৰ্মেনিয়াম, সীহ। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে সীহ। অপশ্যন ডিটো শুদ্ধ উত্তৰ। বিশ্ব ব্ৰহ্মাণ্ডত প্ৰচুৰ পৰিমাণে উপলব্ধ হোৱা মৌলটো কোনটো? হাইড্ৰজেন, হিলিয়াম, অক্সিজেন, নাইট্ৰজেন। বিশ্ব ব্ৰহ্মাণ্ডত প্ৰচুৰ পৰিমাণে উপলব্ধ হোৱা মৌলটো হৈছে হাইড্ৰজেন। অপশ্যন এ হৈছে শুদ্ধ উত্তৰ। আটাইবোৰ সজীৱ পদাৰ্থৰ প্ৰয়োজনীয় মুখ্য মৌলটো হ'ল হাইড্ৰজেন, কাৰ্বন, অক্সিজেন, নাইট্ৰজেন। আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে কাৰ্বন। আটাইবোৰ সজীৱ পদাৰ্থৰ প্ৰয়োজনীয় মুখ্য মৌলটোৱে হৈছে কাৰ্বন। 30 নম্বৰ প্ৰশ্নটো হৈছে ধাতুবোৰৰ ভিতৰত বিদ্যুতৰ উত্তম পৰিবাহীটো হ'ল লোহা, এলুমিনিয়াম, তাম, চিলভাৰ। ধাতুবোৰৰ ভিতৰত বিদ্যুতৰ উত্তম পৰিবাহীটো হ'ল অপশ্যন ডি চিলভাৰ। 31 নম্বৰ প্ৰশ্নটো হৈছে বৰৰ পৰমাণু আৰ্হিৰ বাবে তলৰ কোনটো উক্তি সত্য নহয়? ইলেক্ট্ৰনবোৰে এটা কক্ষৰ পৰা আন এটা কক্ষলৈ জঁপিয়াব পাৰে। এটা কক্ষৰ পৰা আন এটা কক্ষলৈ যাওঁতে ইলেক্ট্ৰনবোৰে শক্তি নেহেৰুৱায় নতুবা আহৰণো নকৰে। পৰমাণুৰ কেন্দ্ৰত নিউক্লিয়াছ থাকে আৰু বৃত্তাকাৰ কক্ষত ইলেক্ট্ৰনবোৰে ঘূৰে। ইয়াতে সুধিছে যে বৰৰ পৰমাণু আৰ্হিৰ বাবে তলৰ কোনটো উক্তি সত্য নহয়? আৰু সত্য নোহোৱা অপশ্যনটো হৈছে
বি এটা কক্ষৰ পৰা আন এটা কক্ষলৈ যাওঁতে ইলেক্ট্ৰনবোৰে শক্তি নেহেৰুৱায় নতুবা আহৰণো নকৰে এই অপশ্যনটো ভুল ৩২ নম্বৰ প্ৰশ্নটোলৈ আহোঁ এন খোলত থাকিব পৰা ইলেক্ট্ৰনৰ অধিকতম সংখ্যা 2 8 18 32 আৰু শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি 32 নিউট্ৰন আৱিষ্কাৰ কৰা বিজ্ঞানীজনৰ নাম কি গোল্ডষ্টেইন চেডউইক বোৰ থমসন আৰু নিউটন আৱিষ্কাৰ কৰা বিজ্ঞানীজনৰ নাম চেডউইক এক্স-ৰে বা ৰঞ্জন ৰশ্মিবোৰ ধনাত্মক আধানযুক্ত ঋণাত্মক আধানযুক্ত আধানবিহীন কোনোটো উত্তৰে শুদ্ধ নহয় এক্স-ৰে হৈছে আধানবিহীন ৩৫ নম্বৰ প্ৰশ্নটো হৈছে পৰমাণুৰ কোনটো উপাদান কণিকাই পৰমাণুৰ আকাৰ নিৰ্ণয় কৰে প্ৰটন নিউট্ৰন ইলেক্ট্ৰন প্ৰটন আৰু নিউট্ৰন আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ইলেক্ট্ৰন ৩৬ নম্বৰ প্ৰশ্নটো হৈছে যি ৰাসায়নিক বিক্ৰিয়াৰ কোনো এটা যৌগত এবিধ মৌলই আন এটা মৌলৰ স্থান লয় তেনে বিক্ৰিয়াক কি বোলে অপসাৰণ বিক্ৰিয়া প্ৰশমন বিক্ৰিয়া বিয়োজন বিক্ৰিয়া দ্বিবিয়োজন বিক্ৰিয়া আৰু তেনে বিক্ৰিয়াক অপসাৰণ বিক্ৰিয়া বোলে ৩৭ নম্বৰ প্ৰশ্নটো হৈছে এটা মৌলৰ ভৰৰ সংখ্যা 18 ইয়াত 7টা ইলেক্ট্ৰন থাকে আৰু মৌলটোৰ পাৰমাণৱিক সংখ্যা কিমান অপশ্যন কিটা দিয়া হৈছে 25 19 11 7 আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 7 7 কিছুমান পদাৰ্থই গোটা অৱস্থাৰ পৰা গেছীয় অৱস্থালৈ পোনপটীয়াকৈ পৰিৱৰ্তিত হ'ব পাৰে ইয়াক কি বুলি কোৱা হয় বাম্পায়ন বাষ্পীভৱন উদ্ধপাতন পাতন আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে উদ্ধপাতন অপশ্যন চি পৰমাণুৰ নিউক্লিয়াছত কি থাকে প্ৰটন আৰু ইলেক্ট্ৰন নিউট্ৰন আৰু প্ৰটন প্ৰজিটন আৰু ইলেক্ট্ৰন ইলেক্ট্ৰন আৰু নিউট্ৰন আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পৰমাণুৰ নিউক্লিয়াছত নিউট্ৰন আৰু প্ৰটন থাকে ৪০ নম্বৰ প্ৰশ্নটো হৈছে বায়ুমণ্ডলৰ নিম্নতম তৰপটোক কি বোলা হয় বায়ুমণ্ডলৰ নিম্নতম তৰপটোক টপস্ফিয়াৰ ষ্ট্ৰেটোস্ফিয়াৰ মেছস্ফিয়াৰ থাৰ্মস্ফিয়াৰ টপস্ফিয়াৰ অপশ্যন এ এইটো হৈছে শুদ্ধ উত্তৰ বায়ুমণ্ডলৰ চাপ হঠাৎ কমি যোৱাটোৱে কি সূচায় ফৰকাল বতৰ আৰ্দ্ৰতা হ্ৰাস ধুমুহা বতাহৰ বতৰ কোনোটো উত্তৰ শুদ্ধ নহয় বায়ুমণ্ডলৰ চাপ হঠাৎ কমি যোৱাটোৱে ধুমুহা বতাহৰ বতৰ সূচায় অপশ্যন চিটো হৈছে শুদ্ধ উত্তৰ অগ্নি নিবাৰক যন্ত্ৰত ব্যৱহাৰ কৰা গেছবিধ হ'ল অক্সিজেন হাইড্ৰজেন ছালফাৰ ডাই অক্সাইড কাৰ্বন ডাই অক্সাইড আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কাৰ্বন ডাই অক্সাইড অগ্নি নিবাৰক যন্ত্ৰত ব্যৱহাৰ কৰা গেছবিধেই হৈছে কাৰ্বন ডাই অক্সাইড আটাইতকৈ বিষাক্ত গেছবিধ হ'ল কাৰ্বন মনক্সাইড কাৰ্বন ডাই অক্সাইড নাইট্ৰজেন ডাই অক্সাইড ছালফাৰ ডাই অক্সাইড আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে কাৰ্বন মনক্সাইড আটাইতকৈ বিষাক্ত গেছবিধ হৈছে কাৰ্বন মনক্সাইড তলৰ কোনটো ভৌতিক পৰিৱৰ্তনৰ উদাহৰণ খাদ্য ৰন্ধন কাৰ্য লুট মামৰে ধৰা কাৰ্য কয়লাৰ দহন কোনোটো উত্তৰ শুদ্ধ নহয় ইয়াত দিয়া অপশ্যন কেইটাৰ কোনোটো উত্তৰে শুদ্ধ নহয় অপশ্যন ডিটো হৈছে ইয়াৰ উত্তৰ তলৰ কোনটো ভৌতিক পৰিৱৰ্তনৰ উদাহৰণ ৰাসায়নিক বিক্ৰিয়াত উপৰমুৱাকৈ থকা কাৰ চিহ্নডালে কি নিৰ্দেশ কৰে অধ্যক্ষেপণ গঠন গেছৰ উৎপত্তি তাপগ্ৰাহী বিক্ৰিয়া তাপবৰ্জী বিক্ৰিয়া অপশ্যন বি গেছৰ উৎপত্তি নিৰ্দেশ কৰে কোনবিধ মাটিত আটাইতকৈ বেছি পৰিমাণে হিউমাছ পোৱা যায় পাৰ্বত্য মাটি পলসুৱা মাটি কলা মাটি বোকা মাটি অপশ্যন এটো হৈছে শুদ্ধ উত্তৰ পাৰ্বত্য মাটিত আটাইতকৈ বেছি পৰিমাণে হিউমাছ পোৱা যায় উদ্ভিদৰ বৃদ্ধিৰ বাবে আৱশ্যকীয় উৎকৃষ্ট মাটিবিধ হ'ল বালিয়া মাটি বোকা মাটি পলসুৱা মাটি লম আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি লম
উদ্ভিদৰ বৃদ্ধিৰ বাবে আৱশ্যকীয় উৎকৃষ্ট মাটিবিধ হৈছে লম। মাটিৰ উপাদানবোৰ হ'ল বায়ু আৰু পানী, হিউমাছ আৰু পানী, হিউমাছ আৰু খনিজ দ্ৰব্য আটাইকেইটাই শুদ্ধ। মাটিৰ উপাদানবোৰ হ'ল অপশ্যন ডি আটাইকেইটাই শুদ্ধ। মানে মাটিৰ উপাদানবিলাক বায়ু, পানী, হিউমাছ, খনিজ দ্ৰব্য এই সকলোবিলাক। কিহৰ উপস্থিতিৰ বাবে মাটিৰ বৰণ ৰঙা হয়? এলুমিনিয়াম, আইৰণ, মেগনেছিয়াম, ছডিয়াম। আইৰণৰ বাবে মাটিৰ বৰণ ৰঙা হয়। অপশ্যন বিটো হৈছে শুদ্ধ উত্তৰ। আৰু আমাৰ শেষ প্ৰশ্নটো হৈছে ক্ষাৰীয় মাটিৰ pH-ৰ মান কিমান? ক্ষাৰীয় মাটিৰ pH-ৰ মানটো হৈছে 9.5। অপশ্যন চিটো হৈছে শুদ্ধ উত্তৰ। আজিলৈ ইয়াতে সামৰিছোঁ। ধন্যবাদ।